নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোকে কুশলে আছে। গতিকে এতিয়া আপোনালোকে সকলোতে শুনিবলৈ পাৰিছে প্ৰচাৰ হৈ আছে অকল স্বয়ম আঁচনি। গতিকে স্বয়ম আঁচনিৰ কিছুমান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ। গতিকে আহক মোৰ ভিডিঅ'টোৰ জৰিয়তে কিছুমান স্বয়ম আঁচনিৰ গুৰুত্বপূৰ্ণ কথাসমূহ আপোনালোকে শুনি ল'ব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ। আপোনালোকে যদি স্বয়ম আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেনেহ'লে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিসকল ব্যক্তিয়ে আবেদন কৰা নাছিলে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব, আৰু যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে কিন্তু এই ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে নতুনকৈ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ নামসমূহ সেই স্বয়ম আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। গতিকে তেখেতে প্ৰায় 7-8 মাহ নহ'লে 1 বছৰৰ ভিতৰতে তেওঁলোকে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিৰ A+ত নাম অন্তৰ্ভুক্ত হ'ল সেইসকলে ধন লাভ কৰিলে, আৰু যিসকলৰ নাম A গ্ৰুপত সোমাই আছে তেওঁলোকে পইচা পাব, আৰু যিসকলৰ নাম B গ্ৰুপত সোমাই আছে তেওঁলোকে এই ধন পোৱাৰ সম্ভাৱনা আছে, আৰু যিসকল ব্যক্তিৰ নাম C গ্ৰুপত সোমাইছে সেইসকলে এই ধন লাভ কৰিব নোৱাৰে, কিয়নো এই ধন পোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। হয়, ঠিক কথা ভাবিছে। বঞ্চিত কেনেকৈ হৈছে? কিয়নো আজিকালি চৰকাৰে বহু ধৰণৰ আঁচনিসমূহ আগবঢ়াইছে। যদি সেই আঁচনি তেওঁলোকে অকণমান হ'লেও লাভ কৰিছে, তেনেহ'লে তেওঁলোকে এই ধন লাভ কৰিব নোৱাৰে। আপোনালোকে গম পাইছিলেই যে পাছবুকৰ সম্পূৰ্ণ ডাটাখিনি তেওঁলোকে বিচাৰিছিলে, আৰু পাছবুকত যিবোৰ আঁচনি ডাটা অন্তৰ্ভুক্ত হৈ আছে সেই আঁচনিবোৰ তেওঁলোকে চাইছে। যদি আপোনালোকে এই ধন লাভ বেলেগ যিকোনো আঁচনিৰ ধন লাভ কৰিছে, তেনেহ'লে এই স্বয়ম আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব। সেইবাবে যিসকলে পোৱা নাই, ভাবি লওক তেওঁলোকে কিছুমানে পাব, কিছুমানৰ পোৱাৰ সম্ভাৱনা আছে, আৰু যিসকলে C গ্ৰুপত সোমাই আছে তেওঁলোকে এই ধন লাভ কৰিবলৈ সক্ষম নহয়। গতিকে আপোনালোকে আহকচোন ফোনৰ জৰিয়তে কি ক'লে শুনো এই ভিডিঅ'টোৰ জৰিয়তে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এইটো এনে কিবা নাপাবলৈকে কিবা এনে কাৰণ আছে নেকি? কিহৰ কাৰণে? হয়, যদি আপোনাৰ বেংকত যদি কিবা কথা আছে, হা, বেংকত যদি আপোনাৰ কিবা প্ৰব্লেম আছে, আপুনি যদি কিবা আঁচনিত হয়তো আগত চাই পইচা পাইছে, হা, সেই কোনোবা এজন দুজনৰ একাউণ্টত পুৰণা কাৰোবাৰ পইচা সোমাইছে, চৰকাৰী আঁচনিৰ পইচা সোমাইছে, এনেকুৱা বহুত ক্ৰাইটেৰিয়া আছে ন। এইবিলাক ক্ৰাইটেৰিয়াত এটা বস্তু নাকচ কৰিছে চাগে। আৰু যদি গ্ৰুপৰ এজনৰ কিবা চৰকাৰী আঁচনি সোমাইছে, বাকী কেইজনো নাপায় নেকি? নহয়, তেনেকুৱা নহয়। সেইকাৰণেতো ক'লো, কোনোবা গ্ৰুপত এনেকুৱাও আছে যে 10জনীয়া গোটত 3জনে পাইছে, বাকী 7জনে পোৱা নাই। এনেকুৱা গৈছে বুলি মই গম পাওঁ তাৰমানে। হয়, আৰু মানে গোটেই গ্ৰুপটো নাপালে মানে চবৰে কিবা অলপ প্ৰব্লেম আছে চাগে ন? কিবা এটা প্ৰব্লেম আছে চাগে। হয়, কিবা এটা প্ৰব্লেম আছে। সেইটো বেংকৰ ফালৰ পৰা কিবা প্ৰব্লেম থাকিব পাৰে। মই চিয়ৰ নহয় কিন্তু দেই, মই এইটো কথাটো চিয়ৰ নহয়। সেইটো মানে আপুনি জানিবলৈ হ'লে মেজিষ্ট্ৰেটক সুধিব লাগিব, ADC ছাৰক। লগতে বেংকাৰ যিজন আছিলে, বেংকৰ মানুহখিনিকোতো মতা হৈছিলে না। বেংকাৰকো ক্ৰছ চেকিং কৰিছে, তো বেংকৰ মানুহখিনিকো আপুনি সুধিব লাগিব যে কি ক্ৰাইটেৰিয়াত বেংকে আপোনাক ৰিফিউজ কৰিছে। আপুনি মানে ধৰক মোকে হওক বা এনেকুৱা ধৰণৰ বাইদেউকে হওক, যোনে মানে আমি ফেচ কৰিছো আপোনালোকক, আমাক সুধি একজেক্টলি লাভ নহ'ব আপোনাৰ। আপুনি যদি কুৱেশ্যন কৰে তাৰমানে, আপুনি সুধিব লাগিব বেংকাৰক সুধিব লাগিব। হা, চবৰে বেংক হয়তো বেলেগ বেলেগ হ'ব পাৰে। পাৰ্চনেল আপোনাৰ আইডেণ্টিটি লৈ পেলাই, আপোনালোকৰ পেন কাৰ্ড লৈ পেলাই আপোনাৰ বেলেগ একাউণ্ট আছে নেকি সেইটোও হয়তো চাব পাৰে। আই ডু নট ন', মই কথাটো কৈছো, সম্ভাৱনাৰ কথাহে কৈছো দেই। যে এটা পেন কাৰ্ডত টিপিলেতো চব ওলাই যায় না, বাকী খাতাবিলাকো হয়তো চাগে চেক কৰিছে, ক্ৰছ ভেৰিফাই কৰিছে, তেতিয়াহে চাগে হয়তো নাকচ কৰিছে বা কিবা কৰিছে, এনেকুৱা হ'ব পাৰে। তাৰমানে আই এম নট চিয়ৰ, মই বিলকুল চিয়ৰ নহয়, হ'ব পাৰে তাৰমানে। এইটো DC অফিচত সুধিলেও চাগে ভালকে জনা যাব ন? DC অফিচত সুধিলে আপুনি গম পাব। ঠিক আছে, হ'ব বাৰু।